Hey guys, good morning. Just উঠছো এটান বাচ্চি 11:48 হইছি তানা কালি রাতে ফাংশন চালো আমার যে ফাংশন আছিল না একদম পর করি আইছো 3:30 জন বাজার আইছো আই কিতু মানু ঘুমাও 1 ঘন্টা মান মোবাইল চাবা লাগবো তার বেশি তা আমার ঘুমজি আইছি কি জানি কেইটান বাজার বাম টাইম চাওয়া নাই কিন্তু 7:30 বাজার ঘুমাইছো আর এই মাত্র উঠছো উঠিবেলা চাহটা খালো বারো মই আর এফালে ভিডিও চাই আছো এফালে মোর ইউটিউবের ভিডিও চাই আছো কালিতো আর এফালে গার্লফ্রেন্ড এতে ড্যান্স মারছি তাকে চাই আছো মই বেয়া নাই বাৰু কিন্তু বেলেগ তানে মই চাই আছো আৰু ভিডিওটো দিবা লাগে তানে হোৱাটছআপ কৰি থুমি দিছি মোক ভিডিওটো দিবা লাগে তানে ষ্টেটাছ মাৰিব পাৰবো সেইকাৰণে মই চাই ফেলে মই দিলো আৰু ভিডিওটো আৰু কাম মোৰ ক্লিয়াৰ আৰু স্বীকাৰ কৰিব যোৱাৰ কথা আছিল কি বা কৰে হেদেন বা উঠছি না নাই গম হলি নাপা একবাৰ ফোন মাৰি চাওঁ ৰ হেদেন কুত্তাটো বৰশী ববা যাবা পাৰলি আৰু শান্তি পাই দিছোন আৰু দিনটো এনে নাযায় ভাল লাগে সেইকাৰণে বৰশী ববা গেলি আৰু মাছ চাছো পাই নাই আজিকালি আৰু টেনশ্যন নাই তাৰমানে মই ভাবছিলো কি আজি ফুল স্বীকাৰ কৰিম যেন 12টাই বাজে বাপা আৰে তো পাৰিম বৰশী বম বহুত টাইম আছে হেদেনে ফোনটো ৰিচিভ কৰা নাই গাইছ দেখছে নে এই কবা নছো আজি কি কৰে আজি বৰশী ববা পাবাও পাৰো না পাবাও পাৰো ঠিক নাই তাৰমানে কনফাৰ্ম নহয় কি কৈ আছিলি এমাই তই হেমাই আচাৰ ক্লিয়াৰ কৰি দিলি নেকি সেই 2 কেজি বাপৰে কেই বটল আছে 2 বটল মাত্ৰ আজি ৰূপজ্যোতি আহিবা পাৰে চাৰিলিত আহিব বোলে ফোন মাৰছি যদি আহে ফোন কৰিম ৰ মই মাংস চাংস কিবা আনিব লাগিব মাই বোলে ৰাতিপুৱা উঠিয়ে সেই কাম কৰিছে আচাৰৰ কাম আজি আকৌ বোলে ঘুমাইছি সেই কাম কৰিছে কি 2 বটল মাল ওলছি বিজনেছ কৰিম নে পুৰা প্লেন আমাৰ গাইজ ফাইনেলি আমাৰ আচাৰৰ বিজনেছ এই 2 বটলত মই কেই টকা পাম মাই তাকেতো গাইজ তামাম খৰচ গেছি দেখোন এই 2 বটলত কি পাম তই খাইছে যে নাই জনক মাতিব লাগব টেষ্ট কৰিব গেলি তানে মাৰো গাইজ জ্বলা খোৱা ঠান নাই মোৰো নাই ভাল লাগে নিমখ চিমখ দিছে না নাই টেষ্ট কৰা মানুহ এটা আছে জনক কানি ফেলে খুদাই সি এনেকৈ খাই ফেলে চাৱে ইমান খাব পাৰে জ্বলাব পাৰে আমাৰ এফালে পেহী বেচান দি আছে কি পেহী এইগিটাই কৰি থাকা গম পাবি আমাৰ পেহী পানীৰ লগতে ৰিষ্টাটো তাৰমানে এই কৰি থাকিব হা কচুৰ থোৰ বনাবি হে দেখছা গাইছ আমাৰ মাই কথা আজি খুদ কৈছে কোনদিনে আনলি কথা এই জুই দিবা নৰে কিবা নৰে অকামিলাৰ চিন দখুৱাই আজি কথা নিজে নিজে আছে কচুৰ থোৰ আনকে বুলি চাউৰা একবাৰ কচুৰ থোৰে লৈ হ'ব চাতিয়া বোলো মই কচুৰ থোৰে চিংবে আছো মই বোলে এখন আৰু চিঙিয়ে আছো দেখোন হে পিছনা হে মাই কচুৰ থোৰ চিংবে আছ হা এই দোচলিকে লৈ আছি তেৰিকা বেলেগ হৈছে এইছা গাইছ মই চিংবে আছিলো কচুৰ থোৰ কিন্তু এন্ধাও চিঙিয়ে আছে তাৰমানে আজি চবে কচুৰ থোৰ খাব আবৰ চা খাবি না নাহা নাহা চিঙি দি না কেনে কৰে গাইছ এফালে মচমচে কচু আছে কচুৰ থোৰ চিঙাই ভাল দিয়া আৰু বতাহটো দেখা নাই কেনে কোলোকে আছে আজি বৰশী বুলিও মাছ নধৰিলে কয় মাল কানা এই গাইছ কচুৰ থোৰ এই মালটো লাগে মোক এই মালটো লাগে এই মালটো এই ডাঙৰ মাল 7টা বালি হৈ যাব আৰু কৈ খালি হেলি চাব লগা হৈছে এই মালে নাই দেখোন তোৰ 3টা নে 4টা পালোঁ আৰু বিচাৰি পোৱা নাপাব পাৰে কচুৰ থোৰ গাইছ এই জেগাখানটিত মালগিলা আছিল কিন্তু এইগিলাখনত মুটেই নিয়ে এই ৰাস্তাটোৰ কাষতে বাপা আৰে এই বুবুহঁতৰ নিচিনা 7 সোপাতে মুঠি পেলাই আমাৰ কচুৰ থোৰ খাব নোৱাৰা কৰি পেলাইছি চালা সাজুৰ কৰিব গেলি তাৰমানে কি জানা কষ্ট কৰিব লাগিব কষ্ট নকৰাকৈ একো খাব নোৱাৰে কোনো সঁচা কথা এইটো এটা সত্য কথা কৈছে কাৰণ এইকেইডাল কৰাওঁতে আনাওঁতে ওলাওঁতে মোৰ গোটেই 12 বাজি গ'ল কি জানা মালেই নাই মাল নাথাকিলে তাৰমানে কি দিগদাৰ হয় আৰু এনেকৈ এই মালটো এই এনেকৈ থকাটো এইটো অৰিজিনেল তাৰমানে এনেকৈ দিবি ভাল আগটো ছিঙি গ'লে গাইছ আগটো ছিঙি গ'ল তেওঁ কথা নাই তাৰমানে মস্ত এনেকুৱা ডাঙৰ যদি ক'ৰবাত 20টামান পাই যাওঁ তেতিয়াহ'লে আৰু কচু জুই দিয়া আৰু তাৰমানে তৃপ্তি কৰিব পাৰিম ফাইনেলি গাইছ এইকেইডাল কৰিলোঁ আৰু হৈ যাব আৰু 3টা মানুহে এই মালকেইডালে দি 3 দিন যাব মই কৈছোঁ দেখোন আৰু গাইছ চাচোন ভৰিখনত চেণ্ডেলযোৰ পিন্ধি আছোঁ হয়তো মস্ত জোক দেখিছে না জোক আছে গেলা দেই ভৰিল এই জোকটো বাপৰে কি ডেঞ্জাৰ জোকে ধৰছি আচলি ইয়াত জোকে ধৰছি আৰু নৰা উঠাবা জোকে ধৰছি হৈ গৈছি জোকক ভয় লাগে ভাই যিমান যি নকওঁ মিনাল ভাই আগিডাল হ'ব না নাই আমাৰ 3টা মানুহ মান হৈ যাব কিন্তু আজি ৰ'দ দিছি না আকৌ বৰষুণ দিছি না ৰাতিপুৱাই বৰষুণ দিলে ধৰে গলত ধৰিব দি বনবা নাজানিলে চবকে ধৰিব পাৰে আমাৰ ধৰাৰ লগত আফচোচ নাই খাই মজা লাগে কিন্তু একদম কৈছোঁ নহয় এই মালটো ভাল তাৰমানে 100টাৰ 99টাই ভাল পায় এটা বেয়া পায় 100টা নহয় 1,00,000টাৰ গোটাই ভাল পায় এটাই বেয়া পায় নাই এই চাওঁ হ'ব না নাই কিডালেদি লাগাতছে বেছি হৈ যাব নেকি
কি হৈছে বোলো কচু সেই বনাই দিলি মাংস বোলে কি হ'ব লোভ লাগব দেখছা গাইছ কেইডালমান বেছিকে আনিলি ভাল নালগে এইকেইডালৰ নিচিনা আৰু হবা নোৱাৰে কোনোদিনে সিদিনা গা উৎসাহ কমকে আনাওতে গা 3 দিন 7 দিন মানে যে ফ্ৰিজত গোটা পৰি আছিল খাওঁতা নাছলি ওই যেন তই চেৰিকে আনাৰ কাৰণে তাই আখবা আনাৰ কাৰণে তাই কম হয় হয় নেকি ও সেইকাৰণে মই ভাবছো অলপ মনতে ইমান সোপা আছি ভাল লাগি আছে মনটো আজি অলপ কমকে আহিলো নিওঁ আৰু তই বেছিকে আনিছো বাৰু শূন্যত চাই হৈ যাব ওজন দলৰ পৰা আনিছো 1 নম্বৰ মাল আনিছো এইগিলাখান বাছ পিয়াৰ দৰকাৰ নাই ডাইৰেক্ট বহি দি কচুত থৰ খাবা পাব বুলি কথা পেহিৰে যে ব্ৰাইটনেছ গোটা ইচাৰ পৰা বাচছি ৰূপজ্যোতিও আৰু কথা আছে মাই না মাই মাছে মাংস আনাত চা মাছে ভাল দিয়ে নে নহয় যদি আহে খাব আৰু নে কি তাৰো কনফাৰ্ম নহয় তাৰমানে ধুনীয়াকৈ কাটি দিবি মালটো শুনছা কে নালগে নেকি মোক হেৰি কৰি আছে এফালে ভাল জেগাত কাটে বস্তাটো দি বস্তাটো দে কাটে শান্তিতে কাট আকৌ তাতে হেৰি কৰি পেলাই দিবা বাৰু চা 1.5 কেজি মাল আছে এইটো মালত কেলা সন্দেহ কৰি পেলাই দিয়ে তোক আৰু কি গাড়ী পাৰিম মই আৰু নেকি এই কাঠডাল আছেতো কাঠডাল লাগব কাঠডাল এই মালডাল মই এনে আনি দিয়া নাই মাছ কাটাৰ কাৰণে ধুনীয়াকৈ আমাৰ গুণটো চাই আছে নেকি কাষত আমাৰ গুণটো চাই আছে মাছ দেখা পাই সি পগলা আহি গৈছে আহ 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 কি মচানত চাই আছে নাচাই সি ভাবিছে কোনদিনে ইমান ডাঙৰ মাছ খাব পাৰিম ই গাইছ মাছ দি থৈ যায় দেই ই মাছ নাৰখেলি গোটাই আটা ভাৰি মাৰি থাকে পাৰে মাছ ৰাখিবই লাগিব আৰু কিন্তু দামটো অলপ বেছি কৰে কমতে যাওঁ চবৰে সেইটোৱে ডাইলগ বেলেগত চাই কমত দিয়া ডাইলগটোৱে আৰু কি ক'ম আৰু এই মাছৰ মোৰ সেই ৰেচিপিটো আনিব ইচ্ছা এটা আছে এই একদিন যি মই এনেকৈ গোটাই বনাইছিলোঁ সেই মালটো একদিন আনিম বাৰু এক ফোন কৰি পেলাই মাল এটা এনেকুৱা ৰৌ এটা আনিব লাগিব হয়নে 1 কেজি 1.5 কেজি মানৰ বেছি ডাঙৰো নোৱাৰি কাৰণ কিয় জানানে সেই হৈ যায় সিজবাও লাগব নহয় নহয় আমিতো ইমান ভালকৈ নাজানো না বঢ়িয়াকৈ সিদিনা বঢ়িয়া লাগছে কিন্তু খাই পেলাই এই বনোৱা চাই টেষ্টটোৱে বেলেগ একদম ধুনীয়া আৰু কোনোবা দিনা 1.5 কেজি মানৰ আনি দিম দে ভাল চাই মাল আনি এইটো এনেকুৱা মাল আনি দিবি এটা আজি বৰশী বোৱাৰ প্লেন আছিল নে কেঞ্চেল কৰি পেলাই মাছে ৰাখি দিলোঁ কি বনাইছে মাই ৰূপজ্যোতি বোলে মাই পাহাৰতে বোলে গুচি গ'ল সি এইফালে হেৰিয়ে পালাক বোলে চিপেজাৰে পাব এতিয়া পাহৰি গৈছি বোলে কথাত ধান্দাতে শুনছা নাই মোক মই ক'লোৱে কি সুন্দৰকৈ মই আহি পেলাই ভাতকেইটা খাই যাবি তাৰ কাৰণে গাইছ কচু আনিলোঁ মাছ ৰাখিলোঁ মই মাংস খাব নালাগে দে মাছে খাব সেনেকৈ মাছো ৰাখিলোঁ জানানে মাংস আছিল কালি ৰাতিৰ দেখছে এই তেৰিকা তাৰে দিন বেয়া ঠিক কবি আৰু কি খাই আছে হেৰি তই হৰলিক্স মোৰ বাপ আজিকালি পেহী গাইছ হৰলিক্স খোৱা কৰিছে আজিৰ পৰা খালি ভিডিঅ'টো দেখছে ক'লো খোৱাৰ কাৰণে আৰু হৰলিক্স খোৱাই দেখা পাবি পেহী সেই ঘৰ পিছত খালি আৰু নাই আৰু কচু জুই দিয়া নাই নেকি আমাৰ হয় নাই দে তাৰপৰা মই গাইছ কচু জুই দিয়ে ভাত খাব পাৰিম আৰু এইগিলা মাছ মাংস মোক নালাগে কচু জুই দিয়া থাকিলে আগতেও কৈছোঁ আজিও কৈছোঁ আৰু আগত গ'লেও কম চাওঁ মই দেখোচোন ৰাইজক মাই তই সেনেকৈ দিছে চাওঁ কেনেকৈ দিছে বাপ লাগাত চাগা বেছি ডাঙৰকৈ বান্ধিছে অলপমান কৈছোঁ নে আৰু কিবা দিছে তাতে চেউন দিয়া নাই ৰেহুন হেৰি এইগিলা গোটাই দিব লাগে গম পাইছা দে তাড়াতাড়ি কৰিব পাৰে ভোক লাগছে এই কচু বুলি ক'লি মাই মোৰ ভোক লাগে বেছিকৈ আজিকালি এনেও ভোক লগা আছে কি জানা পেটটো ওলছি মানুহৰ পূৰা ভোক লাগি থাকে পূৰা খাব পাৰি কিন্তু মই এতিয়াও ৰাতি কমকৈ খাওঁ দুপৰীয়া কমকৈ খাওঁ কমকৈ আছোঁ এতিয়াও সেইকাৰণে ভালকৈ পাৰিব পৰা নাই ফাইনেলি আজি মাই 7টা বজাত ভাত দিছে দেখিছা নে এফালে মাছ আছে এফালে কচু জুই দিয়া এই মালটোৱেইতো আমাক লাগে সদায় আৰু একদম আজি ভাল হোৱা নাই মই সঁচাই আজি সেই টেষ্টটো অহা নাই আৰু বংলা জ্বলাৰ হেৰি সেঞ্চিয়ে খোৱা গৈছে মোৰ বাপৰে আৰু অলপমান দিব লাগিব আৰু অলপমান দি থম পাতখানত ইমান তাড়াতাড়ি নহয় এইগিলা আধা হোৱা কৰিছে মাই তাড়াতাড়িতে দেখিছা আজি গল চল গোটাই গুচি যাব মোৰ বুজবাৰ বাকী নাই কেনে পাইছে হে ভাল লাগছে না কৈছে যেতিয়া ভালকৈ সিজা নাই নে ভালকৈ সিজা নাই নে আকৌ মাই দিবি শুনছা না মাই ৰাতিক গেলে ভালকৈ খাব পাৰিম অলপ সময় থাকিব লাগে অলপ টাইম থাকিব লাগে সেইটো সিজছি এনে কিন্তু এই গুড়ো হৈ যোৱা আহিবা নে নামৰ পিছতো অলপ সময় থাকিব লাগে পাতখানতে খালো বাৰু গাইছ কিন্তু ইমান যিমান ভাবছিলোঁ তাৰমানে সেনেকুৱা মালটো হোৱা নাই যি নহওক বাৰু মাই আকৌ দিব জুই তাৰমানে তাড়াতাড়ি লগাই দিছে মাই মই ভোক লগা নাই মই এনেই কৈছিলোঁ মাক মায়ো এটা তাড়াতাড়ি লগাই পেলাই আধা সিজা কৰি পেলাইছি কচু সাঞ্চি দুখ পাইছোঁ আঘাত পাইছোঁ আৰু কালি টোপনি সূচি কৰিছোঁ ভাই এতিয়া ঘুমাই উঠি পেলাই গা চা ধুম ধুনীয়াকৈ আৰু এই ভিডিঅ'টো এখন গেলি আছিল ভাল লাগিলেও বেয়া লাগিলেও চবে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিবি আৰু গাইছ নেক্সট কালিৰ ভিডিঅ'ত লগ পাই আছোঁ তেতিয়ালৈকে বাই বাই